মই মোৰ জীৱনৰ প্ৰতিটো ৰাস্তাই যেন হেৰুৱাই পেলাইছো। কি ভাল কি বেয়া একোৱে ধৰিব নোৱাৰা হৈছো। কোনফালে গলে ভাল হ'ব, কোনফালে গলে বেয়া, এইবোৰ চিন্তা কৰি কৰিয়ে পাগল হোৱা যেন লাগিছে। কেতিয়াবা এনেকুৱা লাগে সকলোবোৰ বস্তু বাদ দি কৰবাত গৈ নীৰৱে থাকিম, কিন্তু সেইটোও যেন কৰিব নোৱাৰো। দিন যায় ৰাতিপুৱাই, কিন্তু মই আৰু সলনি হ'ব পৰা নাই। একচুৱেলি ভুলবোৰ মোৰ লেজিনেছৰ কাৰণে চাগে আজি মই এনেকে আছো। নিজৰ লাইফত হৈ থকা ইনচিডেন্টবোৰে মই ভিডিঅ'ৰ থ্ৰু দি ক'বলৈ চেষ্টা কৰো, আৰু তাতো বহুতৰে প্ৰব্লেম যে তুমিতো নেগেটিভিটি স্প্ৰেড কৰি আছা। যিটোৰ কাৰণে মই ভিডিঅ' দিয়াই মাজতে বন্ধ কৰি দিছিলো আৰু কন্টেন্টটো চেঞ্জ কৰি মই সদায় ভাবিছিলো যাতে মোৰ ভিডিঅ' থ্ৰু দি কোনোবাই কিবা অলপ শিকিব পাৰে আৰু অলপ মটিভেটেড হয়, কিন্তু মই নিজে মানুহৰ কথা শুনি শুনি ডিমটিভেট হৈ গৈছিলো। বাট বহুত হ'ল, এইবাৰ আৰু মই কাৰো কথাই নুশুনো। মাত্ৰ আৰু কেইটামান মাহ আছে আৰু এইকেইদিনত মই নিজকে চেঞ্জ কৰিম। 2026ৰ আগতে মই নিজকে যেনেকে দেখিব বিচাৰিছিলো একদম তেনেকুৱাই বনাম বুলি মই মনতে ভাবি লৈছো, আৰু যি হ'ব চব ভাল হ'ব বুলি ভাবিয়ে আগবাঢ়িব লৈছো।